ওয়েলকাম টু মাই ইউটিউব চেনেল দীপজ্যোতি অসম। আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এহাল এনেকুৱা দম্পতীৰ ওচৰত যিসকলে হাতীক নিজৰ বন্ধু হিচাপে লৈছে। তেওঁলোকে হাতী বন্ধু নামে এটা নিজৰ স্বেচ্ছাসেৱী সংগঠন কৰি পেলাই তেওঁলোকে হাতীক পৰা যিটো মানুহৰ সংঘাত, সেই সংঘাতটো দূৰ কৰিবৰ কাৰণে হাতীকো যে মানুহে কেনেকৈ মৰম কৰিব লাগে, এটা প্ৰাণীক কেনেকৈ হাতীয়ে কেনেকৈ মানুহৰ কাৰণেও বহুত কাম কৰে বা বিভিন্ন প্ৰাণী জগতৰ কাৰণে কেনেকৈ বিভিন্ন কাম কৰে, আমি যে হাতীক আমি আমাৰ শত্ৰু হিচাপে ধৰি ল'ব নালাগে। সেইটো কাৰণে তেওঁলোকে হাতীৰ কাৰণে কেনেকুৱা কি কৰিছে, তেওঁলোকে কেনেকুৱা কি কৰিব ওলাইছে, তেওঁলোকে কেনেকুৱা কি প্ৰচেষ্টা কৰিছে, আমি গোটেইখিনি আপোনালোকক দেখুৱাম আপোনালোকৰ ওচৰত। আৰু মই যাম তেওঁলোকৰ লগত এটি নিশা কটাম, তেওঁলোকৰ মাজত এটি নিশা কটাম। সেই জেগাডোখৰ হৈছে চাপানালাৰ আপোনাৰ কাৰ্বি আংলং পৰে হাতীখুলি বুলি কয়। হাতীখুলি মানে নামটো শুনোতে আপোনালোকে গম পাই গৈছে যে তাত গোটেইখিনি হাতীৰে চাগে জেগা হ'ব। হয়, গোটেই হাতীৰ এটা খুলি হয়, গোটেই চাৰিওফালে হাতী, গোটেই নিশাটো আমি কটাম হাতীৰ মাজত। আপোনালোকক লৈ যাম, আপোনালোকে নিজেই চাব আৰু তেওঁলোকৰ লগত মই সাক্ষাৎকাৰ ল'ম আপোনালোকৰ ওচৰত। আপোনালোকে তেওঁলোকৰ নিজৰ মনৰ কথা ক'ব, তেওঁলোকৰ কামৰ কথা ক'ব। গতিকে আহক, এতিয়া আমি পলম নকৰোঁ, এতিয়া আমাৰ যাবৰ সময় হ'ল। আমি এতিয়া হাতীখুলিলৈ ৰাওনা হওঁ। ঠিক আছে, পিছত লগ পাম। মাঝরাতে ঘর বোৱা পক্ষী হৈ আকাশেৰে উৰি উৰি যামে মই, আকাশৰে বাটে বাটে গৈ ৰাতিপুৱা সৰগ। বন্ধুসকল, আমি এয়া আহি পেলাই শালবাৰীত উপস্থিত হৈছোঁহি। আমি যিখন আমাৰ বাহন লৈ আহিছিলোঁ, আমি এঘৰ মানুহত আমি ৰাতিটোৰ কাৰণে ৰখাই থৈ আহি এয়া আমি শালবাৰীত এয়া মাজে মাজে আমি গৈ আছোঁ। হাতীৰ শব্দ ইতিমধ্যে আমি পাহাৰৰ পৰা আমি শুনিবলৈ পাইছোঁ আৰু আমি হাতী বন্ধুৰ তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ ফোনৰ যোগে। তেওঁলোকে আমাক কৈছে যে আপোনালোক লাহে লাহে আহি থাকক আৰু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ মানুহ এজন পঠিয়াই দিছে আমাৰ কাৰণে। আৰু আন্ধাৰ আৰু আমি তিনিজন মানুহে আমি গৈ আছোঁ শালবাৰীৰ মাজে মাজে। মনত ভয়ো লাগিছে, আগত কিজানি হাতীৰ সৈতে মুখামুখি হ'বও পাৰোঁ। গতিকে আমি আৰু পামগৈ আৰু অলপ পিছতে সেই আমাৰ যিখিনি গন্তব্যস্থান। হৰে চাদৰক সাৱটিমে জ্বলি থকা জোন চাকিৰ পোহৰত গান গামে, মাজৰাতি ঘৰ মোৱা পক্ষী হৈ আকাশেৰে উৰি উৰি যামে মই, আকাশৰে বাটে বাটে গৈ ৰাতিপুৱা সৰগ মই পামে গৈ। সপোন সৰগতে তোৰ সেতেলি আছে যে ৰৈ, অ চিকুণ হাঁহিতিতে তোৰ। বন্ধুসকল, এয়া আমি আহি পেলাই উপস্থিত হৈছোঁহি। আমাৰ কাষতে এয়া গছৰ ওপৰত টঙি ঘৰ আৰু এয়াত তেওঁলোক তিনিজন আছে হাতী বন্ধুৰ। তেওঁলোকে এতিয়া তেওঁলোকৰ নিশাটোৰ কাৰণে যিখিনি ইয়াত কৰে, হাতীখিনিৰ কাৰণে, হাতীখিনিয়ে ধান খাব, কিমানখিনি জেগা হাতীয়ে এক ৰাতিৰ ভিতৰত ধান খাই পেলাই আকৌ পাহাৰলৈ যাব লাগিব, সেয়া তেওঁলোকে গোটেইখিনি কাম কৰি আছে।
এটি ভটাতৰা বুলি কয় আপোনাৰ, সেইটো তেওঁলোকে এটা মূৰত জ্বলাই থৈছে। হাতী বন্ধুৰ মানুহ কেইজনে আমাক যিখিনি ব্যৱস্থা কৰি দিছে, আমি এয়া গৈ আছোঁ। এই টঙি ঘৰটোতে আমি ৰাতি কটাব লাগিব আৰু ইয়াৰ পৰা আমি গোটেই হাতীখিনিক চাব পাৰিম। নিশাটো কেনেদৰে তেওঁলোকে ধান খায়, নিশা কেনেকৈ হাতীয়ে কি কৰে কি নকৰে, গোটেইখিনি আমি ইয়াৰ পৰাই প্ৰদক্ষিণ কৰিব লাগিব। গতিকে আমি এতিয়া টঙি ঘৰৰ ওপৰত উঠিব লৈছোঁ। এয়া লাহে লাহে আমি টঙি ঘৰৰ ওপৰত উঠিছোঁ। বন্ধুসকল, এতিয়া ৰাতি প্ৰায় 3 বাজিছে আৰু এয়া হাতীখিনি নামি আহিছে গোটেইখিনি। কিন্তু প্ৰায় 7টামান বজাত এটা পোৱালি নামি আহিছিল। তাৰপিছত 3টা আছিলে, সেই পোৱালি 3টাই খাই আছিলে। সৰু ডাঙৰ পোৱালি 3টাই মানে ধান খাই আছিলে। তাৰপিছত এই 3টা বাজিছে, লাহে লাহে আমি হাতী নামি অহাৰ শব্দ শুনিছোঁ। দুটা পাৰ্টি হৈ আছে। দুইটা পাৰ্টি মানে লগ খালে, লগ খোৱাৰ লগে লগে ডাঙৰকেইটাই হুলস্থুল লগাইছে। মানে জেগা কম যে, জেগাৰ কাৰণে হুলস্থুল লগাইছে। ইটো পাৰ্টি লগ খাইছে। আমি এইখিনিত আমি গাই আছোঁ, তহঁত এইখিনিলৈ নাহিবি, তহঁতলৈ ইফালে চা। দেখিছ ডাঙৰ আছে কেইটামান ওপৰত দেখিছে নহয় মানে
এইবিলাক যে দেখিছে আপোনালোকে বোকাখিনি, এয়া ধান আছিলে। কালি আমি আহোঁতে ইয়াত ধানেই আছিল। কালি ৰাতিৰ ভিতৰত অহা হাতীজাকটোৱে এইখিনি ধান খাই শেষ কৰিলে। ইয়াত প্ৰায় 200 বিঘা প্লাছ ধান খেতি কৰিছে অকল হাতীৰ খাদ্যৰ কাৰণে। এয়া তাৰ কাটা দি থৈছে। আজি এইখিনি খোৱাৰ পিছত তেওঁলোকে ইয়াৰ পিছৰখিনি ধান তেনেকৈ পৰ্যায়ক্ৰমে হাতীখিনিক খুৱাব, যাতে এইখিনি ধান খাই শেষ হোৱালে পথাৰৰ ধানখিনি মানুহে ধুনীয়াকৈ কাটিব পাৰে। এয়া হাতীৰ খোজ। যোৱাকালি ৰাতি অহা হাতীয়ে এয়া ধান খাই গৈছে। এয়া খোজ। এয়া চাওক। এয়া চাওক। যেন এয়া ট্ৰেক্টৰে হাল বাই গৈছে তেনেকুৱা কৰি পেলালে। এইটো পোৱালি হাতী খোজে। পোৱালি হাতীও আহিছে লগত। এই ডাঙৰ হাতীৰ খোজ। আমি ৰঙাং হাতীখুলি গাঁৱত উপস্থিত আছোঁ আৰু প্ৰায় 200 বিঘা মাটিত আমি হাতীৰ বাবে ধান খেতি কৰিছোঁ, যিটো এতিয়া আপোনালোকে দেখিছে। শ হাতী আহি পেলাই ইয়াত ৰাতিটো খায় আৰু জনাঞ্চললৈ নামি যায়। আৰু এইটো এটা কৰিডৰ হয়, যিটো কৰিডৰেদি নামিয়ে প্ৰথম এই পথাৰখন পায়। এই পথাৰখনত হাতীখিনি সোমাই পেলাই ৰাতি 2-3টালৈকে খাই ধান, আৰু যেতিয়া পেট ভৰে জনাঞ্চললৈ নগৈ আকৌ পুনৰাই পাহাৰলৈ উঠি যায়। আৰু সেইকাৰণে সমূহ হাতীখুলি ৰাইজক আৰু হাতী বন্ধু আমাৰ সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এবাৰ ছাকচেছ হৈছোঁ। আমি জোখতকৈ বেছি, মানে যিটো ভাবিছিলোঁ জোখতকৈ বেছি আমি ছাকচেছ বুলি ভাবিছোঁ। কাৰণ প্ৰত্যেক দিনাই আজি 18 দিন হ'ল, আৰু 18 দিনত আজি 18 বাৰ আহি হাতীখিনিয়ে ধান খাইছে আৰু পুনৰ পাহাৰলৈ উঠি গৈছে। তাৰ ফলত 70% মানুহৰ ৰাইজৰ খেতি বাচিছে। দুলু বৰা আৰু তেওঁৰ সহধৰ্মিনী মেঘনা হাজৰিকা। আচ্ছা, মোৰ পোনপটীয়া প্ৰশ্ন দুলু বৰালৈ, এই হাতীবন্ধু নামটো তেওঁ কিয় নিৰ্বাচন কৰিলে? এতিয়া চাওক, হাতী বুলি ক'লে এতিয়া মই মন কৰিছোঁ যে হাতীক লাডেন, বাগদাদী এইবিলাক নাম দিয়ে। হাতী কি বাগদাদী আৰু লাডেন হ'ব পাৰে নেকি? আমি একচুৱেলি সিহঁতে আমাৰ জেগালৈ অহা নাই। সিহঁতে থকা জেগাবিলাকত আমিহে ভাঙি সোমাই গৈছোঁ। আমি ইণ্ডাষ্ট্ৰী বহাইছোঁ, তেনেকৈ টি গাৰ্ডেন কৰিছোঁ, নানান কল কাৰখানা, আৰু আমি জংঘলবিলাক কাটি সিহঁতৰ থকা জেগাবিলাক সংকুচিত কৰি আনিছোঁ, আৰু সিহঁতৰ ঘৰবিলাক ভাঙি পেলাইছোঁ। এতিয়া চাওক, আমাৰ মানুহৰে এটা সৰু পেট ভৰাবলৈ কিমান কষ্ট কৰিব লাগে, কিন্তু এতিয়া হাতী 200 লিটাৰ পানী আৰু 200 কেজি খাদ্য ডেইলি লাগে। আৰু সেইকাৰণে সিহঁতে ক'ত যাব? আৰু ধান খেতি কৰা যেতিয়া ধানলৈ আহে তেতিয়াতো হানিকুচি হাতীক মাৰি দিয়ে, বহুত নানান প্ৰকাৰে কাৰেণ্ট লগাই বা জাঠি জোং দি যেতিয়া সানি দিয়ে, তেতিয়া পাহাৰত গৈ চেফটি হয়, তেনেকৈ মৰি যোৱা মই বহুত পাইছোঁ। প্ৰায় 30টামান হাতী মই ফটো লৈছোঁ। সৰুৰ পৰা মই এই হাতী মৰাৰ যিবিলাক তথ্য মই আহৰণ কৰি গৈ আছিলোঁ,
আৰু সঁচাকৈ দুখ লাগিছিলে তেতিয়াৰ পৰা হাতীৰ ওপৰত কিবা এটা কৰিব পাৰে নেকি, আৰু সেইটোৱে সম্ভৱ হ'লগৈ। এতিয়া হাতী বন্ধু মানে আমাৰ কি, এতিয়া বাগদাদি লাডেনৰ নাম দি পেলাই এতিয়া হাতী কেতিয়াও বাগদাদি লাডেন হ'ব নোৱাৰে। আমি মানুহে বাগদাদি, আমি মানুহে লাডেন। হাতীয়ে এতিয়া চাওক পিছপিনে যিবিলাক গছ দেখিছে সেইবিলাক সকলোবোৰ জীৱ জন্তুৱে ৰুইছে, হাতীও অৱদান আছে ইয়াত। কিছুমান গছৰ গুটি পেটত জাৰ্মিনেট হৈ পেলাইহে গোবৰত ওলাই পেলাই এটা গছ হয়, বা এটা জংঘল ফালি গৈ পেলাই যেতিয়া পুলিবিলাক তলত থাকে তেতিয়া হাতীয়ে সেই জংঘলখন ফালি নিওঁতে তলৰ পৰা ৰ'দ পৰি এজোপা গছ হয়। আৰু তেনে হাতীয়ে বহুতখিনি চিট ডিষ্ট্ৰিবিউশ্যন কৰে, আৰু সেইকাৰণে হাতী নাথাকিলেতো আমাৰ জংঘলখন অসাৰ। এতিয়া হাতীক বচালে সকলো জীৱ জন্তু বাচিব। আৰু মই এটা অনুৰোধ কৰিছোঁ, আমাৰ মানৱ জাতিক মই লজ্জা পাইছোঁ, কাৰণ আমি হাতীক লাডেনৰ নাম দিছোঁ। যিজনে লাডেনৰ উচ্চাৰণ কৰে আচলতে তেওঁহে লাডেন, হাতী লাডেন নহয়। আচ্ছা, বন্য জন্তুৰ প্ৰতি থকা তোমাৰ যে এই গভীৰ যিটো প্ৰেম, এইটো কিমান দিনৰ পৰা আৰম্ভ হৈছে? কিমান দিনৰ পৰা বুলি ক'লে ময়ে ক'ব নোৱাৰিম মই কিমান দিনৰ পৰা। মই যেতিয়া ক্লাছ 3ত আছিলোঁ তেতিয়া মই এইবিলাক কনজাৰ্ভেশ্যনতে জড়িত আছিলোঁ। আৰু তেতিয়াই বজাৰলৈ গৈছিলোঁ দেউতাৰ লগত। বহুত মানুহে তেনেকুৱা জীৱ জন্তু ধৰি আনি পেলাই এৰাল দি থয় ৰছী বান্ধি আৰু সেইবিলাক মই সুধিছিলোঁ, এইবিলাক কি মই নেদেখা পশু। মই দেউতাক সুধিছিলোঁ, দেউতাই কৈছিলে এইবিলাক পাহাৰৰ পৰা ধৰি আনিছে আৰু এতিয়া বেচি দিব আৰু ঘৰত গৈ পেলাই মানুহে খাব। আৰু সেইটো মোৰ ভাল লগা নাছিলে এই কথাটোৱে। তাৰপিছত মই কি কৰিলোঁ, মই যেতিয়া স্কুল গৈছিলোঁ, স্কুল যোৱাৰ সময়ত মোৰ দেউতা খুৰা বা কেতিয়াবা 2 টকা 1 টকা দিছিলে। সেই 2 টকা 1 টকা মই খৰচ কৰা নাছিলোঁ, মোৰ টিফিন বক্সত মই সদায় জমা কৰি যাওঁ। আৰু যেতিয়াই দেওবাৰ হ'ব তেতিয়া মই সেই টিফিন বক্সৰ পৰা পইচা উলিয়াই পেলাই দেউতা হওক বা দাদাৰ লগত গৈ পেলাই কিনোগৈ, যিমান পইচা গোট খায় কিনি লগে লগে ঘৰলৈ নানো। বাহিৰে মই পাহাৰলৈ ওচৰত কাষত গৈ পেলাই সেই জীৱ জন্তু এৰি দিওঁ। যেতিয়া উৰি যায় বা দৌৰি গুচি যায়, যিটো মই আনন্দ পাওঁ, পৃথিৱীৰ কোনো আনন্দৰ লগত তাক তুলনা কৰিব পৰা নাযায়। আৰু তেনেকৈ মই চলি গ'ল। আৰু হাতীৰ ক্ষেত্ৰতো এতিয়া মই বহুত ক'ব লাগিব। হাতীৰ ক্ষেত্ৰত ধৰক যেতিয়া মই হাতীৰ চিঞৰ শুনো মই ৰ'ব নোৱাৰোঁ, আৰু মানুহৰ ঘৰত যেতিয়া হাতীয়ে ভাঙে তেতিয়া সেইবিলাক খুব চাবলৈ যাওঁ। আৰু তেতিয়া মোৰ বেয়া লাগে, দুখীয়া অঞ্চলৰ মানুহৰ তেনেকৈ যেতিয়া জুপুৰি ঘৰটো ভাঙে আৰু তেতিয়া হাতীক মাৰিবলৈ নানান কৌশল সাজে, সেইবিলাকো মোৰ অন্তৰ চুই যায়। তেতিয়া মই কি কৰোঁ, মই কেৰাচিন কাৰোবাৰ পৰা 1 লিটাৰ খোজোঁ, তেওঁৰ পৰা এপোৱা খোজোঁ। তেনেকৈ কৰি মোৰ এটা জেৰ আছে, সেই জেৰটোত মই ভৰ্তি কৰোঁ। আৰু কেৰিয়াৰ পিছফালে যেতিয়া মই স্কুলৰ পৰা আহোঁ আবেলি, মই খেলিবলৈ নাযাওঁ, মই জেৰটো মই কেৰিয়াত বান্ধি চাইকেলখনৰ মই গাঁৱে লৈ ফুৰোঁ। আৰু যিবিলাক পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ৰাইজে মানে বাগানত খাটি খোৱা, সেই ঘৰে ঘৰে গৈ পেলাই মই সিহঁতৰ কিছুমান জুপুৰি ঘৰত এটা লেম্প বা তেনেকুৱা চাকি এটা কাষত থৈ দিয়া যায় বা ওলমাই থয়। সেই লেম্পটো নমাই আনি আকৌ মই কেৰাচিন তেল তাত লেম্পবিলাক ফুল কৰি আহোঁ। আৰু গোটেই গাঁওখন মই মানে, আৰু সেই সময়ত মানুহ নাথাকে, বাগানলৈ যায়, বাগান 4টা বজাত ছুটি হয়। আৰু সেই যেতিয়া মই ফুল কৰি দিওঁ কেৰাচিনে, তেতিয়া মানুহবিলাকে অহৰহ মানে বেছিকৈ চাকি লেম্প উলিয়াব ধৰিলে। তাৰপিছত কোনোবাই চাবৰ হ'লে কোনেনো এই কামটো কৰে। তাৰপিছত মই এদিন ধৰা পৰিলোঁ, আৰু তেতিয়া মানুহে ভালো পালে। আৰু তেনেকুৱা হাতীৰ সম্বন্ধে কিবা তেনেকুৱা খবৰ থাকিলে মোক লগে লগে জনায়। আৰু তেতিয়া মোবাইলৰ ব্যৱস্থা নাছিলে, আৰু ঘৰতে আহি পেলাই চাইকেল মাৰি হ'লেও আহি বা খোজকাঢ়ি হৈ আহি পেলাই মোক কিছুমান কথা জনায়। আৰু মই সেই তেনেকেই কৌশল কৰি মানুহবিলাকক মই একত্ৰিত কৰিছিলোঁ। আৰু মানুহৰ এতিয়া ভগৱানৰ কৃপাত এতিয়া মোৰ 1200 মানুহ, মই যদি এবাৰ কওঁ তেখেতসকলে 1200 মানুহ তেনেকুৱা পাহাৰত হাতীৰ খাদ্য ৰোপণ আজি 8 বছৰ ধৰি ৰুই আছোঁ হাতীৰ কাৰণে। আৰু আমি বহুত ছাকচেছ হৈছোঁ যে আমি 25-30 হাজাৰ কলগছ ৰুইছোঁ, নেপিয়াৰ ৰুইছোঁ। আৰু নেপিয়াৰটো মই হাতীয়ে যেতিয়া খাই পেলাই থৈ গৈছিলে, মই সেই বুটলি পেলাই চাই পেলাই যেতিয়া মই অনুসন্ধান কৰিলোঁ, সেই নেপিয়াৰ বুলি গম পালোঁ। আৰু মই হাতী বন্ধুৰ সহায়ত গোটেই পাহাৰ নেপিয়াৰ লগাই দিলোঁ। আৰু এতিয়া হাতী আহি আপোনালোকে চাবগৈ, হাতী আহি খুব খায় আৰু ওচৰৰ পথাৰ ধাননিখনত নামি নগ'ল। আৰু খেতিয়কো খুচ, আৰু হাতীও মানে বৰ ফূৰ্তিত আছে। আৰু এয়া দেখিছে 200 বিঘা ধান খেতি,
জাক জাক হাতী আপোনালোকে ৰাতি থাকিছে, জাক জাক হাতীয়ে খাই পেলাই আকৌ এতিয়া ৰাতিপুৱাৰ হৈছে কেনেকৈ আকৌ পাহাৰলৈ উভতি গৈছে। হাতী সম্পৰ্কে আৰু ভৱিষ্যত পৰিকল্পনা? আৰু বহুত আছে। হাতী সম্বন্ধে মই হাতীতে মোৰ লাইফটো মই কটাম বুলি ভাবিছোঁ। হাতী যিহেতু মোৰ অতিকৈ প্ৰিয়, মোৰ সকলোৱে প্ৰিয়। জীৱ জন্তু, প্ৰতিটো জীৱ জন্তু পোক পৰুৱালৈকে মোৰ প্ৰিয়, কিন্তু হাতীটো এটা সুকীয়া। হাতীটোক বচাব পাৰিলে সকলোখিনিয়ে বাচি যাব। এখন হাতীয়ে যিহেতু এখন বৃহৎ অৰণ্যৰ সৃষ্টি কৰে হাতীয়ে, হাতীটো মই বাছি লৈছোঁ। হাতীক মৰম কৰিলেতো সকলোৱে পাব মৰমটো। আৰু নাজানো কিমান দূৰলৈকে আগবাঢ়োঁ, কিন্তু মই আজীৱন মানে মোৰ দেহাত শেষ বিন্দু তেজ থকালৈকে মই ৱাইল্ড লাইফ বা হাতীৰ বিষয়ে মই চিন্তা কৰি যাম। অহা বছৰলৈকেও ধান খেতি কৰাৰ পৰিকল্পনা আছেনে? অহা বছৰ মানুহে এতিয়া ইমানেই ভাল পাইছে, এতিয়া নিজৰ মাটি এতিয়া মই চম্ভালিব নোৱাৰিছোঁ, যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়। এতিয়া বহুত জেগাৰ পৰা খবৰ আহিছে আমাৰ ইয়াত কৰক, আমি দান কৰিম বা তেনেকৈ কৰিম, ৰাইজক বচাব লাগিব। এতিয়া মই ইমান সম্ভৱ নহয় যে মই এইখিনি কৰোঁতেই মোৰ এবছৰৰ যি পৰিকল্পনা আছিলে, মই ঘৰৰ সকলোখিনি কাম কাজ বাদ দি ইয়াতেই লগাই দিছোঁ মোৰ গোটেই বছৰটো। আৰু তেনেকুৱা মোৰ চৰ্চো নাই বাৰু। এতিয়া আমাৰ হাতী বন্ধু আমাৰ ছাৰসকলে আমাক সহায় কৰিছে, বা খানাৰ খৰচ বা তেনেকুৱা ডিঅ'ফো আমাক ইলেক্ট্ৰিক ফেন তেনেকুৱা ধৰণৰ সহায় হাত আগবাঢ়িছে, আৰু তেখেতসকলকো ধন্যবাদ জনাইছোঁ। বিশেষকৈ গাঁওবাসীকো ধন্যবাদ জনাইছোঁ যে ইমান এটা কষ্টৰ যিটো সুফল আমি পালোঁ, মই ভাবোঁ পৃথিৱীৰ এটা উদাহৰণ হৈ ৰ'ব। আৰু এইটো আমি যদি আগুৱাই নিব পাৰোঁ, তেনেহ'লে হাতী মানৱ সংঘাত যিটো সেইটো সঁচাকৈ নিৰ্মূল হ'ব বুলি মই বিশ্বাসী। কোনোবা অনুষ্ঠানে যদি তোমাক এই কামটোত সহায় কৰে, তুমি আদৰণি জনাবানে? নিশ্চয়, মোকতো মানুহ লাগে, কাৰণ আমি অকলে একো কাম কৰিব নোৱাৰোঁ। সকলো হাতত লৈ আমি যেতিয়া আগবাঢ়ি যাম, তেতিয়াহ'লে আমি নিশ্চয় সফল হ'ম। আৰু এইটো এটা নতুন পদক্ষেপ। চাওক, এইটো পৃথিৱী ক'তো অন্য জেগাত হোৱা নাই, নেপিয়াৰ হওক বা ধান খেতি হওক। আৰু প্ৰথম আমি কৰিয়ে যে আমি 2 মাহতে আমি ফল পাই গ'লোঁ, এইটো এটা আমাৰ কাৰণে, মানৱ জাতিৰ কাৰণে এটা বিৰাট ছাকচেছ বুলি মই ভাবোঁ। আৰু ধন্যবাদ বিনোদ দুলু বৰা। থেংক ইউ। আমি হাতী বন্ধুৱে হাতীখুলিত প্ৰায় 200 বিঘা ধান খেতি কৰিছোঁ। এতিয়া জাকে জাকে হাতী আহি পেলাই আমাৰ ধান খেতি খাই আছে, আৰু তলৰ গাঁৱৰ ৰাইজৰ ধানখিনি প্ৰায়ভাগ হাজাৰ হাজাৰ বিঘা বাচি গৈছে। ইয়াৰ লগতে আমি নৈত নেপিয়াৰ ঘাঁহ লগাইছোঁ। তাত বাঁহ, কলগছ, কঁঠাল, ঔটেঙাকে ধৰি ইত্যাদি এইবিলাক হাতীৰ খাদ্য হিচাপে ৰোপণ কৰা হৈছে। তাতো জাকে জাকে হাতী আহি পেলাই ৰাতি সোমাইহি, আৰু ৰাতিপুৱা পাহাৰত উঠি যায়, সেই ঘাঁহবিলাক খাই পেলাই। আৰু মানুহৰ খেতি অনিষ্ট কৰা নাই, সেইকাৰণে ৰাইজৰ পৰা ৰাইজখিনিয়ে বহুত সকাহ পাইছে আৰু বহুত উৎফুল্লিত হৈছে আমাৰ হাতী বন্ধুৰ এই কামবিলাকৰ পৰা। এইটো হৈছে হাতীৰ দণ্ডি হয়, হাতী যোনটো ৰাস্তাদি অহা যোৱা কৰে সেইটোক দণ্ডি বুলি কোৱা হয়। আৰু এইফালেদি যোৱা নিশা হাতী আহিছিলে পাহাৰৰ পৰা নামি এইটো ৰাস্তা। What about sunrise? What about rain? What about all the things that you said we were to gain? What about killing fears? Is there a time? What about all the things that you said was yours and mine? Did you ever stop to notice all the blood we shed before? Did you ever stop to notice this crying earth, this weeping shore?
ৱেলকাম বেক বন্ধুসকল। দেখিলে আপোনালোকে ভিডিঅ'টো গোটেইখিনি নিশাটো আমি কিদৰে পাৰ কৰিছিলোঁ আৰু সেই দাম্পতীহালক দেখিলে তেওঁলোকে কেনেকৈ হাতীখিনিৰ মাজত নিশা কটাই সেই হাতীখিনিক অলপ অলপকৈ ধান খেতি খুৱাই কেনেকৈ ছাইডৰ দাঁতিকাষৰীয়া ৰংহাং গাঁৱৰ গোটেই মানুহখিনিয়ে ধান খেতি কৰিবলৈ সক্ষম হ'ল। এইবাৰ তেওঁলোকে গোটেইখিনিয়ে বহুত বছৰৰ মূৰত তেওঁলোকে এইবাৰ ভালকৈ খেতি কৰিছে, ঘৰলৈ ধান চপাইছে। তাৰ কাৰণে হৈছে এই হাতী বন্ধু এই সংস্থাটো এই মানুহখিনিৰ কাৰণে। আমিও কালি নিশা তাত কটালোঁ। আমি যেনেকৈ নিশাটো কটাইছিলোঁ আমাৰ কেনেকুৱা ভয় লাগিছিল, কেনেকুৱা অনুভৱ আমাৰ গোটেইখিনি আপোনালোকে ভিডিঅ'টো চালে গম পাব। চাৰিওফালে যেতিয়া হাতী থাকিব গিজগিজাই, ইফালৰ পৰা হাতী সিফালৰ পৰা হাতী, সন্মুখত হাতী চিঞৰ চাৰিওফালে, তাৰ মাজত আমি যেতিয়া নিশাটো কটাইছিলোঁ মন গ'লে আমি টঙি ঘৰকেইটা আহি পেলাই হাতীয়ে ভাঙি থৈও যাব পাৰে, কিন্তু আমাক একো অপকাৰ কৰা নাই। আমি ধুনীয়াকৈ নিশাটো কটালোঁ। তেনেকেই এই দম্পতীহালে প্ৰায় এমাহজোৰা তেনেকেই কৰি আছে। গতিকে এটা কথা হ'ল, হাতী ইমান আমি ভাবি থাকোঁ বা আপোনালোকে মনত ভাবে যে ইমান হিংস্ৰ জন্তু, কিন্তু হাতীয়ে আজি কেনেদৰে ধুনীয়াকৈ খাই কৰি আকৌ জংঘললৈ পুনৰ গুচি গ'ল। গতিকে ইয়াৰ পৰা আমি কি বুজিব লাগিব যে আমাক অনিষ্ট কৰিবলৈ হাতী বোলা জীৱবিধ নাই। অনিষ্ট আমি তেওঁলোকক কৰি আছোঁ, অনিষ্ট কৰিছোঁ আমাৰ কৰ্মৰ মাজেৰে। আমি জংঘল ধ্বংস কৰিছোঁ, ধ্বংস কৰাৰ কাৰণে হাতী বা হাতীকে ধৰি আপোনাৰ বিভিন্ন বান্দৰকে কওক আপোনালোকে, এতিয়া গাঁৱত বান্দৰ সন্ত্ৰাস, তেনেকৈ হাতী ধানৰ সময়ত হাতী নামি আহে পাহাৰৰ পৰা। কিয় নামি আহিছে? খাদ্য সংকটত। পাহাৰত একো খাবলৈই নাই, থাকিব কি? আপোনালোকৰ ঘৰত যেতিয়া আপোনালোকক একো খাবলৈ নাপায়, খোৱা বস্তু একো নাথাকে, আপোনালোকে যেনেকৈ বাহিৰত জানো খোৱা বস্তু আমি বিচাৰিব নাযায়, বজাৰ কৰিব নাযায়, বজাৰৰ পৰা আনিহে আপোনালোকে খাব পাৰে, কিন্তু সিহঁতেতো তেনেকৈ বনাই কৰি খাব নোৱাৰে। সিহঁতে সেইটোকে খাদ্য সন্ধানত নামি আহে। নামি আহিলে ক'ত পাব? এতিয়া গোটেই পাহাৰ খান্দিছে বা যিমানখিনি জংঘল আছে গোটেইখিনি ভাঙি কৰি গছ বেছি কৰি খেতি কৰিছে। এতিয়া সিহঁতে খাব কি? গতিকে সিহঁতেতো জনাঞ্চললৈ নামি আহিবই লাগিব। আমি পৃথিৱীখন ধ্বংস কৰি গৈ আছোঁ, সিহঁতে ধ্বংস কৰা নাই, সিহঁতে পৃথিৱীৰ সৃষ্টিহে কৰি আছে। ভগৱান গণেশক আমি পুজিছোঁ, কিন্তু সেই ভগৱান গণেশৰ হাতীক মাৰিছে, চোৰাং বিক্ৰী কৰিছে বা ৰাতি জনাঞ্চললৈ নামি অহাৰ কাৰণে বোম ফুটাইছে, জুই গাত দিছে। গতিকে পৃথিৱীখন অকল আমাৰ মানুহখিনিৰ নহয়, পৃথিৱীখন সকলোৰে, গোটেই জীৱ জন্তুখিনি মিলি পৃথিৱীখন আমি জীয়াই থাকিব লাগিব। গতিকে বিশেষ নকওঁ, তেওঁলোকে যিখিনি কথা ক'লে আপোনালোকে তাৰ পৰাই গোটেইখিনি গম পাইছেই চাগে। গতিকে আহক হাতী মানুহৰ সংঘাত বোলা যিটো শব্দ, সেই শব্দটো নাইকিয়া কৰোঁ আৰু আমি সকলো পৃথিৱীখন মিলি হাতী জীৱ জন্তু আমি মানুহ মিলি একেলগ হৈ থাকোঁ। আৰু এইখিনিতে আমি কামনা কৰিছোঁ যে পৃথিৱীখন ধুনীয়া, পৃথিৱীখন সুন্দৰ পৃথিৱী এখন আমি কামনা কৰিছোঁ। এখন সুন্দৰ পৃথিৱী লাগে আমাক, আমিও জীয়াই থাকিম, সিহঁতো জীয়াই থাকক। গতিকে আৰু বিশেষ একো নকওঁ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। প্ৰকৃতি মানুহ একেলগে থাকিব লাগিব, প্ৰকৃতিৰ পৰা সকলো সৃষ্টি হৈছে। গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দীপজ্যোতি অসম আৰু বেল আইকন আছে, বেল আইকন দবাই দিব। তেতিয়া আমি যেতিয়া বেলেগ ভিডিঅ' আনিম আপুনি অট'মেটিকেলি পাই যাব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব, লাইক কৰিব, তেতিয়া আমি উৎসাহ পাম, এনেদৰে আৰু ভিডিঅ' আহি থাকিব আপোনালোকৰ ওচৰলৈ। গতিকে আজিলৈ আহোঁ আৰু বেলেগ ভিডিঅ' লৈ আকৌ আহিম। দীপজ্যোতি অসম।